হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল satya.borah মানে satya.borah আৰু আজি নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম কৰিছোঁ। আৰম্ভণিতে এতিয়া প্ৰথমতে এটা বেয়া খবৰ দি লওঁ। বহুত দিন ৰাইট চাইড কৰিব পৰা নাই, মই যিহেতু ৰাইট চাইড মাৰি থাকোঁ, বাইকত ক'ৰবাত গৈ থাকোঁ আৰু ভাল ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণে চৰি। মোৰ একদম গাটো বহুত বেয়া আছিলে আৰু লগতে মোৰ বেয়া খবৰটো চাই লওক। মই এনেকৈ দেখাই দিছোঁ আপোনালোকক। মোৰ এই আঁঠুটো মানে এডোখৰত গ'ল, এইটো বখল খাই গ'ল মানে। যেতিয়া মই পিকনিক খাবলৈ গৈছিলোঁ, ভিডিঅ' কৰা নাছিলোঁ বাৰু। পিকনিক খাওঁতে শিলৰ পৰা শ্লিপ হৈ ফটো মাৰিবলৈ পোষ্ট দি থাকোঁতে শিলৰ পৰা শ্লিপ হৈ ভৰিটো বখল খাই গ'ল। বহুত দিন তেনেকৈ পৰি থাকিলোঁ আৰু আজি ভিডিঅ'টো চাওক, কি কৰোঁ কি নকৰোঁ। এনেকৈ যিহেতু বাইকটো চলাব নোৱাৰোঁ, ঘৰতে ভিডিঅ'টো হ'ব চাগে আল্টিমেটলি। আৰু যদি বেলেগ আৰু কিবাকিবি দেখাব পাৰোঁ তেন্তে চাই থাকক, মজা হ'বলৈ গৈ আছে। আৰু ঘৰৰ ওচৰতে এয়া পাইপ চাইপ খান্দি থৈছে, মানে এয়া কিবা কি মিছন আছিলে এইটো আৰু চৰকাৰৰ। সেনেকৈ মানে চবলৈকে পানী যিহেতু যাব, তো সেয়া এনেকৈ আমাৰ ৱালৰ ছাইডেদি আহিব চাগে, তো সেইকাৰণে তাত খন্দা আছে। আমাৰ ইয়াত পানী ইমান অভাৱ নাই, হ'লেও দিছে যেতিয়া চৰকাৰে ল'ব লাগিব। তাৰ বিনিময়ত কিবা পইচা চইচা আহিব চাগে পিছলৈ, কিবা এটাতো অংক নিশ্চয় থাকিব। আৰু আমাৰ ঘৰখন মানে একেবাৰে লেতেৰা পেতেৰা কিবা কিবি হৈ আছে। মানে আমাৰ ঘৰত নতুন মেম্বাৰ আহিছে যিহেতু, মাৰ ভাগৰ পোৱালি এটা হ'ল আৰু পোৱালিটো, আৰু তাৰ এতিয়া বহুত ঠাণ্ডা ন, তাৰ কাৰণে এইবিলাক হিটাৰটো আনি মেলি থৈ দিছে আৰু হিটাৰ লগাই তাক গৰম দিয়া হৈছে। হিটাৰটো এই ওপৰডোখৰ কিবা জ্বলি যোৱা লিখীয়া হ'ল যে, কেলৈ হিটাৰটো ওপৰডোখৰ জ্বলি যোৱা লিখীয়া হ'ল যে? এইটো একেৰাহে লগাই থ'লে সেইটো জ্বলি যাব, সেইটো জ্বলি গৈছে। নন ষ্টপ লগাই থোৱা আছেতো, হিটাৰটো ওপৰডোখৰ মানে ইয়াত জ্বলি গৈছে। এইটো এনেকৈ জ্বলি ধামকৈ ফুটি থাকিব। গোটেই ৰুমবিলাক মানে চব একদম খেলি মেলি হৈ আছে। মোৰ ৰুমটোতো দেখাব নোৱাৰা অৱস্থা হৈ আছে। আৰু এতিয়া মাছ ধৰাৰ কথা ভাবি আছোঁ, আমাৰ পুখুৰীতে মাছ দিম। মোৰ যিহেতু লেঙৰা ভৰি, মই অকল জালটো দাঙিমহে, বাকী মায়ে ধৰিব আৰু মাছটো। এফালে আমাৰ চব্জি বনাই আছে। চব্জিটো আজি কিহে আছে? লাই সৰিয়হ ধৰুৱা চব মিক্স আছে মানে। এইফালে এইটো ধেৰুৱা নেকি, চব মানে মিক্স কৰি বনাই দিছে আৰু মিক্স কৰি বনাই থকা হৈছে। আৰু ভাতটো খোৱা বহুত দেৰিয়ে হয়, এতিয়াতো 11টামান বাজিয়ে গ'ল। আৰু আমাৰ ইয়াৰ কুকুৰটো একেৰাহে শুইয়ে থাকে, কেতিয়াও সাৰ নাপায়, আৰু সি অকল কান্দিবলৈহে সাৰ পায়, সেয়াই তাৰ কাম। আৰু আমি এতিয়া মাছ ধৰিবলৈ যাওঁ, মায়ে আৰু মই। মাছ পাওঁ নে নাপাওঁ নাজানো, কিন্তু মাছটো ধৰিবলৈ যাওঁ আৰু পুখুৰীটো দেখাই দিছোঁ। আৰু এই আমাৰ ঘৰৰে পাৰ দেই, এয়া পুখুৰীটোত পানী যিহেতু শুকাইছেগৈ আৰু, হ'লেও ইমানো শুকোৱা নাই। জাল চাল আছেই সিহঁতে, যদি পাওঁ নাজানো, নানামো, মইতো নামিব নোৱাৰোঁ ভৰিটোৰ কাৰণে, মই অকল জালটো দাঙিমহে। হ'লনে এনেকৈ হেৰি কৰি দিলে হ'ব, ঘূৰাই দিলে হ'ব। মাছটো ধৰি লওঁ। মই অকল জালখন দাঙিম আৰু ইফালে ধৰিব তেওঁ, ঘূৰাই দিব। পাওঁ নাপাওঁ নাজানো, তো চাওঁ। গোটেই 4 ৰাউণ্ডটো মাৰি দিলে আহিব। ওৱান ছেকেণ্ড থেপকৈ ডাঙৰ এটা আহিব লাগে, এটাও নাই। তো অকণমান চেষ্টা কৰিলোঁ আৰু দুটাই মানে নোৱাৰিলোঁ, মইতো সেই কণ্ডিশ্যন, তো এটাও মাছ নাপালোঁ, জিলেলে কোম্পানী হৈ গ'ল, মাছৰ আশা চব ফিনিছ। আৰু এফালে ট্ৰেক্টৰে মাটি চাটি আনি থৈ দিছে, এফালে মানে সেইবিলাক চিজিল কৰিব পৰাই নাই। আৰু এয়া আমাৰ ঘৰতে কৰা খেতি, ঘৰতে নিজে খাবলৈকে হয়। আৰু এয়া গোমধান, আৰু এয়া আলু এয়া গোমধান, আৰু এয়া লাই। এফালে চবফালে গোমধান আছে, আৰু এইফালে মটৰ দিয়া আছে। মটৰ কেইজোপা ৰোগটো বৰ এটা ভাল হোৱা নাই, কিন্তু লাই গোমধান এইবিলাক বাৰু ঠিকে আছে। লাইখিনি মজা হৈছে, ধেৰুৱাও আছে, চব ঘৰতে কৰা। আৰু এতিয়া মই ঘৰতে কৰা পিঁয়াজ অলপমান ছিঙি লওঁ, পিঁয়াজ পাত কেইডালমান ছিঙি লওঁ, পিটিকাৰ লগত খাই মজা লাগিব। এইবিলাক যোনবিলাক হাউলি ভাঙি গৈছে, এইখিনিকে ছিঙি দিছোঁ। বহুত দীঘল হৈছে, যিহেতু ইমানটো খোৱা নহয় আমাৰ ঘৰত, কৰাহে হয়, খোৱা নহয়, বিশেষকৈ মানুহ নাই, তো সেইকাৰণে। আৰু বস্তু এটা খাম, মানে বস্তুটো আমি প্ৰায় খাই থাকোঁ, মানে আমাৰ ঘৰত নাছিলে বস্তুটো, নথকাৰ কাৰণে আমি ইয়াতে ৰুই ল'লোঁ, ডাল চাল ৰুই ল'লোঁ। মানে বস্তুটো দেখাই দিছোঁ, ইয়াকে কয় তিতা ফুল, ইয়াৰ বেলেগ নাম আছে যে নাজানো, এইটো আমি তিতা ফুল বুলি কওঁ। তিতা ফুলটো ইয়াক পিটিকা কৰি খাই খুব ভাল লাগে মানে। তেতিয়া ছিঙি লওঁ, তিতা বস্তুটো মানে মই বহুত ভাল পাওঁ। মাছটো নাপালোঁৱেই, এইবিলাকে খাওঁ। কুকুৰটো উঠিলে, কিন্তু মনে মনে চাই আছে।
আৰু এয়া এতিয়া গেছতে পুৰি দিম এনেকৈ দি দিছোঁ ডাইৰেক্ট এতিয়া ধুনীয়াকৈ পুৰি ল'লোঁ এইটো মানে কাহিনী এটা হৈ গ'ল এইটো মানে দুপৰীয়া এইটো বইলহে কয় মই আকৌ পুৰে বুলি ভাবিলোঁ আগতে মই পুৰে বুলি ক'লোঁ এতিয়া মানে আকৌ বইল কৰিব লাগিব ইয়াক সিজা নাই ভাবিছোঁ কি হৈছে তো ইয়াক আকৌ বইল কৰিবলগীয়া হৈছে এতিয়া মানে কি যে কাণ্ড এইখিনি এতিয়া ধুনীয়াকৈ উতলি গ'ল এইখিনি এতিয়া নমাই মেলি বাতিটোত থৈ লৈ ইয়াতে পিঁয়াজ পাত দি ধুনীয়াকৈ পিটিকাটো কৰিলোঁ পিটিকা কৰি ভাতটো খাই দিওঁ আৰু ন ভাতটো ফ্ৰেঞ্চবিন ভাজি আছে আৰু ঢেৰুৱা লাই শাক এইবিলাক কিবা কিবি অৰং বৰং সেই ভাজি আছে মাছটো নাপালোঁৱেই এতিয়া পটাপট খাই লওঁ আৰু এইখিনি বনোৱা তিতাখিনি অকণমান চিলেকি খাই চাওঁ ধুনীয়া চাওঁ ভালকৈ এইখিনি তিতাখিনি এইফালে ফ্ৰেঞ্চবিন আছে ভাত আছে আৰু মানে ঠাণ্ডা দিনত এনেকৈ ৰ'দত বহি ভাত খোৱা মজাই বেলেগ আৰু ৱাও